নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া NHAI ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এতিয়া নতুনকৈ মুকলি হৈছে 5টা বিভাগত ভালেমানকেইটা পদ আৰু আজি এইটো ভিডিঅ'ত মই ইয়াৰ সম্পূৰ্ণ এডভাৰটাইজমেণ্টৰ বিষয়ে আপোনালোকক দেখুৱাম। তো মোৰ নাম কৌস্তৱ শইকীয়া আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ SK GYAN আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল, পদকেইটা ওলাইছে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা। টোটেল 5টা বিভাগত এই পোষ্টকেইটা আহিছে আৰু ইয়াৰে আপোনালোকৰ দুটামান বিভাগত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তো তাৰ কাৰণে আপোনালোকে অকল গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব। গোটেইকেইটা বিভাগত নহয়, কেইটামান বিভাগৰ পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো ধৰি দিছে আপোনালোকে MBA আৰু CA কৰা হ'ব লাগিব, কিন্তু এটা বিভাগ আছে ইয়াত আপোনালোকে অকল BA পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব। তো প্ৰথম আপোনালোকৰ পোষ্টকেইটা ওলাইছে ডেপুটি মেনেজাৰ, তাৰপৰা লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট, তাৰপিছত আহিলে আপোনালোকৰ জুনিয়ৰ ট্ৰেন্সলেটৰ অফিচাৰ, একাউণ্টেণ্টছ আৰু ওলাইছে ষ্টেনোগ্ৰাফাৰ। তো টোটেল আপোনালোকৰ এই 5টা বিভাগতে পোষ্টকেইটা ওলাইছে আৰু এই গোটেইকেইটা পোষ্টৰে আপোনালোকৰ এজ লিমিটটো ধৰি দিছে। আপোনালোকে 30 বছৰ বয়সলৈকে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এজ লিমিটটো হৈছে 30 বছৰ আৰু ইয়াৰে প্ৰথম পোষ্টটো আহিলে ডেপুটি মেনেজাৰ ফাইনেন্স এণ্ড একাউণ্টেন্টছৰ কাৰণে ওলাইছে 9টা। ইয়াৰ আপোনালোকৰ মাহিলী দৰমহাত থাকিব 56,100 টকাৰ পৰা আৰম্ভ কৰি 1,77,500 টকা পৰ্যন্ত আপোনালোকৰ এই পোষ্টটোৰ মাহিলী দৰমহা থাকিব। টোটেল ভেকেঞ্চি আছে ডেপুটি মেনেজাৰ ফাইনেন্স আৰু এণ্ড একাউণ্টেন্টছৰ কাৰণে 9টা আৰু ইয়াৰ কাৰণে আপোনালোকে কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকে MBA ফাইনেন্স কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ছেকেণ্ড যোনটো পোষ্ট আহিছে, ছেকেণ্ড পোষ্টটো আহিলে লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন এছিষ্টেণ্ট। ইয়াৰ মাহিলী দৰমহাত থাকিব আপোনালোকৰ 35,400 টকাৰ পৰা আৰম্ভ কৰি 1,12,400 টকা পৰ্যন্ত আৰু ইয়াৰ কাৰণে আপোনালোকে লাইব্ৰেৰী চায়েন্স কৰা হ'ব লাগিব আৰু ইয়াৰ ভেকেঞ্চিও কম, আপোনালোকৰ এটা ভেকেঞ্চিহে আছে। আৰু এটা পোষ্টত আপোনালোকৰ ভেকেঞ্চি কম আছে, এইটো হৈছে জুনিয়ৰ ট্ৰেন্সলেটৰ অফিচাৰ। ইয়াৰ কাৰণেও আপোনালোকৰ ভেকেঞ্চি এটাহে আছে। আৰু 4 নম্বৰ পোষ্টটো হ'ল একাউণ্টেন্টছৰ কাৰণে ভেকেঞ্চি আছে 42টা। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে CA কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই একাউণ্টেন্টছৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু একেবাৰে লাষ্টৰ পোষ্টটো আহোঁ, ষ্টেনোগ্ৰাফাৰ, যোনটো পোষ্টৰ কাৰণে আপোনালোকে BA কৰা হ'লে এপ্লাই কৰিব পাৰিব। আপোনালোকে যিকোনো এটা ষ্ট্ৰীমত যদি আপুনি গ্ৰেজুৱেশ্যনটো কৰিছে তেতিয়া আপোনালোকে ষ্টেনোগ্ৰাফাৰৰ ফালৰ পৰা অহা এই 31টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই 31টা পোষ্টৰ কাৰণে কোৱালিফিকেশ্যনটো দিছে আপোনালোকৰ BA আৰু ইয়াৰ আপোনালোকৰ মাহিলী দৰমহাত থাকিব 25,500 টকাৰ পৰা আৰম্ভ কৰি 81,000 টকালৈকে আপোনালোকৰ ইয়াৰ মাহিলী দৰমহাটো থাকিব আৰু কোৱালিফিকেশ্যনটো আপোনালোকে অকল BA পাছ হ'লেই হ'ব। আৰু ইয়াৰ আপোনালোকৰ আৰু এটা ধৰি দিছে, ষ্টেনোগ্ৰাফাৰ পোষ্টটোৰ কাৰণে যদি আপুনি এপ্লাই কৰিব খোজে তেতিয়া আপোনাৰ টাইপিং স্পীডটো কিমান হ'ব লাগিব সেইটো ইয়াত ধৰি দিছে। আপোনালোকে 5 মিনিটত 80টা শব্দ টাইপিং কৰিব পাৰিব লাগিব। তো আপোনালোকৰ টাইপিং স্পীডটো ইমানটো হ'লেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এপ্লাই কৰোঁতে আপোনালোকৰ কোনো দিগদাৰ নহয়। যেতিয়া আপোনালোকৰ টেষ্ট হ'ব, টেষ্টত আপোনালোকে 5 মিনিটত 80টা শব্দ আপোনালোকে লিখিব পাৰিব লাগিব। এইটো আপোনালোকৰ ষ্টেনোগ্ৰাফাৰ ক্ষেত্ৰত ধৰি দিছে। আৰু টোটেল আপোনালোকৰ এই 5টা বিভাগতে ইয়াৰ পোষ্টকেইটা ওলাইছে আৰু ইয়াৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তো আপোনালোকে অনলাইন আবেদন কৰা লাষ্ট ডেটটো হৈছে 15 ডিচেম্বৰ। তো বহুত দিন আছে আপোনালোকৰ ওচৰত সময়। বৰ্তমান ইয়াৰ অনলাইন আবেদন NHAI যোনটো অফিচিয়েল ৱেবছাইট আছে, নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া, তাৰ অফিচিয়েল ৱেবছাইটটোত বৰ্তমান ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আৰু সেই অফিচিয়েল ৱেবছাইটটোত গৈ আপুনি প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছতে আপুনি লগ ইন কৰি পানি এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰা আছে তেতিয়া আপোনালোকে ষ্টেনোগ্ৰাফাৰ পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰে। টাইপিং স্পীডটো যদি আপোনালোকে প্ৰেক্টিছ কৰি থাকে তেতিয়া 5 মিনিটত 80টা শব্দ আপোনালোকে আৰামত পাৰিব। আৰু বৰ্তমান আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 15 ডিচেম্বৰ। তো 15 ডিচেম্বৰলৈকে আপোনালোকে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই পোষ্টকেইটা আপোনালোকৰ পুৰুষ আৰু মহিলা সকলোৱে পাৰিব, অকল পুৰুষৰে যে পাৰিব তেনেকুৱা নহয়। তো মেল এণ্ড ফিমেল সকলোৰে কাৰণেই এই পোষ্টকেইটা ওলাইছে আৰু লাষ্ট ডেটটো হৈছে 15 ডিচেম্বৰ। তো 15 ডিচেম্বৰলৈকে আপোনালোকে নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটোত গৈ এই পোষ্টকেইটাৰ কাৰণে